হেল্ল' এভৰিৱান, আজি মাৰ ঘৰত দ্বিতীয়টো দিন। গমেই পাইছোঁ যোৱাটো ভিডিঅ'ত মোৰ মাৰ ঘৰত আহিছিলোঁ বুলি, আৰু বাই ভণ্টি গোটেইকেইটাই একেলগ হৈছোঁ আহি ঘৰত। আৰু ৰাতিপুৱা উঠি অকণমান বহি লওঁ মই প্ৰথমতে, তাৰপিছতে মোৰ ছোৱালীজনী আৰু বাইৰ ল'ৰাটো গোটেইকেইটাই অকণমান ৰাস্তাত ফুৰিব ওলালোঁ। আৰু এনেদৰে দিনটো কটালোঁ, ঘৰত ভাল লাগিলে। আৰু আবেলি খাই বৈ এনেদৰে যাব ওলালোঁ। অলপ সোনকালে ওলাইছোঁ যাবলৈ, যিহেতু সৰভোগৰ পৰা অভয়াপুৰীলৈ ভালেখিনি দূৰ হয়, আৰু বাছ পাওঁ নে নাপাওঁ ঠিক নাই বুলি সোনকালে ওলালোঁ। আৰু আহোঁতে যে অৱস্থা হৈছিল বাছত, এতিয়া যাওঁৰ সময়তো সেই একে অৱস্থা হ'ল। বাছখন মানুহ আছিল যদিও ইমান এটা ভিৰো নাছিল, কিন্তু গোটেই বাছখনত অকল 6জনীহে মাইকী মানুহ আছিলে, বাকী চব পুৰুষ মানুহ আছিলে। যেতিয়া মাণিকপুৰ পাৰ হওঁ, কোনে বহিব চিট এটাও এৰি নিদিলে, কিন্তু যেতিয়া মাণিকপুৰ পাৰ হওঁ তেতিয়া এই খুৰাজনে, যদিও তেওঁ বয়সস্থ, তেতিয়া তেওঁ সুধিলে ক'ত যাব বুলি। যেতিয়া আমি টুলুঙীয়ালৈ বুলি ক'লোঁ, তেতিয়া বহুত দূৰ বুলি ভাবি তেওঁ আমাক বহিবলৈ চিট এটা এৰি দিলে। যি নহওক খুৰাজনলৈ বহুত বহুত ধন্যবাদ। মই তেওঁক ধন্যবাদ কৈছোঁ বাৰু গাড়ীটো। আৰু এনেদৰে আহিলোঁ, আহি অ'টত উঠিলোঁ, আৰু অ'ট মানে টেম্পু, আৰু টেম্পুত উঠিলোঁ। ভালেখিনি সময় ৰ'ব লাগে, টেম্পুখন গড়ালৈকে মানুহবোৰ ৰখাই থৈ দিয়ে নহয়, বৰ বৰিং লাগে এইটো। আৰু তাৰ পৰা আহি আমি অভয়াপুৰী বজাৰত নামিলোঁ, আৰু তাত এখন হোমিঅ' ক্লিনিক আছে, তাত সোমাই মামাৰ পেলু দৰৱ, মোৰো কিবাকিবি টনচিলৰ কিবাকিবি দৰৱ অকণমান লৈ ল'লোঁ। আৰু এয়া আকৌ টেম্পুত উঠি ঘৰলৈ আহিলোঁ। আৰু ভিডিঅ' বনোৱা নহ'ল, যথেষ্ট ভাগৰ